মাৰিছা কিয় সিখন গালত মোৰ নাম আৰু সিখন গালত মোৰ ল'ৰাৰ নাম লিখি দিছো ঘৰলৈ গৈ আইনে ভাগে মুখখন চাই লবি আমাৰ কথা বেয়াকে ক'লে মুখৰ ভূগোল কেনেকৈ সলনি হৈ যায় চাই ল'ম চাই দিছা চাব এইবাৰ ভূগোলে নহয় তোৰ 14 গোষ্ঠীৰ বুৰঞ্জীও সলনি কৰি পেলাম চিনি পোৱা নাই কথা ক'বলৈ তাৰ গালত যিমান কেইটা স্বৰ বহুৱালা সেই একেকেইটা স্বৰ মোৰ গালতো বহুৱাবলৈ তোমাৰ বৰ মন গৈছে ন কিন্তু নোৱাৰা তুমি নোৱাৰা তেনেকুৱা কৰিব গিৰিয়েক যে সমাজে বেয়া বুলিব হাত তুলিলে ঠিক তুমি ঠিক কামেই কৰিছা মোৰ পৰা যে তুমি নিজকে আঁতৰাই নিছা মইনাক আঁতৰাই নিছা মই আচলতে তেনেকুৱা ব্যৱহাৰ পাবৰে যোগ্য বহু কিবা কিবি পাপ বুলি আশা কৰি গৈ থাকিলো আৰু চব হেৰুৱাই কাঙাল হৈ পৰিলো এই কল্পনাৰ সাগৰখন সঁচাই বৰ্দ বুজিছা বৰ্দ ডুবিলে উঠিব নোৱাৰি অথচ পাৰে ডুবিয়েই থাকিবলৈ মন যায় মই ডুবিয়েই থাকিলো আৰু যেতিয়া মই উঠি আহিলো তেতিয়াহে দেখিলো নাইতো নাই মোৰ ঘৰ মাটিখিনিও মোৰ হৈ মইনা কবা যে তাৰ দেউতাকজন মূৰ্খ মানুহ মাতাল মানুহ কাঙাল মানুহ তেনেকৈ এজন মানুহক দেউতা বুলি মাতি সি যে তাৰ মুখখন চোৱা নকৰে আৰু যদি পাৰা তুমিও তোমাৰ কপালৰ সেন্দুৰখিনি মচি দিবা মৰিতো গৈছোৱেই মাৰিতো পেলাইছোৱেই অযথা তুমি নিজকে ৰঙা কৰি ৰাখি এটা যথামূৰ্খ মদাহীৰ পত্নীৰ হোৱাৰ চিনাকি বহন কৰি ফুৰিব নালাগে তুমি তোমাৰ সপোনটোৰ সৈতে জীয়াই মই কেতিয়াও তোমাক আমনি কৰিবলৈ নাযায় কথা দিছো তোমাক